বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিচিৰ ইলেকশ্যন আমি অকলে খেলিম, কিন্তু আমি বড়ো জাতিসত্তাৰ যেটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ। প্ৰমোদ বড়োৱে যোৱা 5 বছৰ খুব পাৰদৰ্শিতাৰে সৈতে বিটিচি নিৰ্বাচন বিটিচিখন পৰিচালনা কৰিছে আৰু আজি দিনটোতো বিটিচিৰ উৰ্খা গৌৰা ব্ৰহ্ম UPPLৰ আমাৰ মন্ত্ৰীসভাৰ সদস্য আৰু আমিও প্ৰমোদ বড়োৰ মন্ত্ৰীসভাত বিজেপি দল সদস্য হিচাপে আছে। আমি বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিচিৰ ইলেকশ্যন আমি অকলে খেলিম, কিন্তু আমি বড়ো জাতিসত্তাৰ যেটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ। সেইকাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু প্ৰমোদ বড়োৰ প্ৰতি আমাৰ শুভকামনা থাকিব আৰু যি কেইটা সিটত আমি কন্টেষ্ট নকৰোঁ সেইকেইটা সিটত ডেফিনেটলি আমাৰ প্ৰমোদ বড়ো জিকি আহক তাক আমি কামনা কৰিম, কিন্তু আমি নিৰ্বাচনত অকলে খেলিম, এইটোৱে কথা। কাৰ্বি আংলং জিলাৰ থাৰাকুছি বুলি এখন গাঁও আছে ডংকা ৰেভিনিউ সাৰ্কুলত, তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যেটো এডভান্টেজ অসমত আমাৰ MOU স্বাক্ষৰ হৈছিল গ্ৰীণকো এনাৰ্জি তেওঁলোকৰ লগত আজি আমাৰ যিখন এডভান্টেজ অসমত লেটাৰ অফ ইন্টেন্ট হৈছিলে আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গোটেইখিনি দিলো আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈও অধিক টকা ব্যয় কৰিব। 900 মেগাৱাট পাম্প ষ্টৰেজ প্ৰজেক্টছ, এইটো আগতে এডভান্টেজ অসমৰ সময়তে সহি হৈছিলে, আজি আমি ইয়াক চূড়ান্ত কৰোঁ।